Hello everyone, good morning. ধুনীয়া এটা দিন ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু স্বাগতম জনাইছোঁ আমাৰ জীৱনৰ উন্নতি ভিডিঅ'লৈ। সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু নিশ্চয় ভালেই পাব আৰু চাই থাকক। ৰাতিপুৱাই আৰম্ভ কৰিলোঁ কাম। ৰাতিপুৱাই শুই উঠি আচলতে কামতে ধৰিলোঁ, কাৰণ খেৰখিনি ভৰাবলৈ মানুহ কেইগৰাকীমান আহিব, তাকে এইখিনি কৰি লওঁ বুলি ভাবিলোঁ। ৰাতিপুৱাই সেইকাৰণে লাগি গ'লোঁ দুয়োটাই কামত। তাকে বোলো আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ৰেকৰ্ড কৰি ৰাখিলোঁ। পাছফালৰ পৰা আগফালে আকৌ আগফালৰ পৰা পাছফালে তেনেকৈ কঢ়িয়াই আছোঁ, কাৰণ বস্তাখিনি খেৰখিনি একেবাৰে পানীৰ পৰা উঠাই যে মেলি থোৱা আছিলে এক্সট্ৰা পানীখিনি যাবৰ কাৰণে, সেইখিনি এতিয়া খেৰ পেকেট কৰিব লাগিব নাফু গুটিৰ সৈতে। সেইটো কাৰণে আগফালে বাৰাণ্ডালৈ আনি লোৱা হৈছে। পালত দিয়া হৈছে, পাল এখন পাৰি তাত খেৰখিনি মেলি দিয়া হৈছে। ইয়াত মেডিচিন কিবাকিবি কি মিলাবলৈ আছে মিলাব লাগিব, তাত মেডিচিন মিক্স কৰিব লাগিব পাউডাৰ, সেইকাৰণে তালৈ নিয়া হৈছে আৰু তাতে ভৰাব, সেইটো কাৰণে তালৈ নিয়া হৈছে। আৰু মানে ইমানখিনিলৈকে দিয়া হৈছে, পানীখিনি নাইকিয়া কৰা হৈছে যে একেবাৰে পানীকেও থকা নাই আৰু একেবাৰে শুকানো হৈ যোৱা নাই খেৰখিনি, তেনেকুৱাকৈ যাতে মুঠি মাৰিলে খেৰে মুঠি লৈ যদি মুঠি মাৰে পানী যাতে নোলায় তেনেকৈ ৰখা হৈছে। আৰু এইখিনি আৰু ৰাতিপুৱাৰ পৰা কামটো আৰম্ভ কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। এনেকৈয়ে কাম বন কৰিয়েই থাকিব লাগিব আৰু ধুনীয়া এটা দিন এনেকৈয়ে আৰম্ভণি কৰি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। চাই থাকিব শেষলৈকে আৰু যদি ভাল পায় ভিডিঅ'টো শেষলৈকে চাই ল'ব। যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ইয়াত যিমানখিনি খেৰ প্ৰয়োজন আছিলে সিমানখিনি পাছফালৰ পৰা আগফালে আনি হৈ গ'ল। আৰু এতিয়া এইখিনি যিখিনি বস্তাত আছে সেইখিনি উলিয়াই মেলি ল'ব লাগিব। এইখিনি আচলতে মেলিহে গোটেইখিনি মেলি পেলাইহে মেডিচিনখিনি মিক্স কৰিব পৰা যায়, সেইটো কাৰণে মেলি লোৱা হয় আৰু শুকান মেডিচিনখিনি ওপৰত ছটিয়াই মিক্স কৰা হয়, ভালদৰে মিক্স কৰা হয়। আৰু খেতি কৰাবিলাকে জানিবই কি কি মেডিচিন দিয়া হয়, এনেকৈয়ে কৰে। আৰু অলপ দেখাহে গৈছোঁ, গোটেইখিনি বাৰু মেডিচিনখিনি মই ক'ব নোৱাৰিম, এনেকৈ অলপ দেখাই গৈছোঁ কেনেকৈ কৰে। তাকে আপোনালোকে চাই যাব, নিশ্চয় ভালেই পাব। আৰু এইফালে ৰান্ধনীশালত লাগিলোঁ। ৰাতিপুৱা বাৰু খাই বৈ আজৰি হৈ গ'লোঁ দেই, আকৌ দেৰিকৈহে আৰম্ভণি কৰিছোঁ, কাৰণ যিকেইগৰাকী আহিব বুলি কৈছিলোঁ পেকেট কৰিবলৈ নাফু গুটি পেকেট, সেইগৰাকী আহিলে আৰু তেওঁলোকৰ কাৰণে খোৱা বোৱা ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। আজি কি হ'ল জানেনে, আজি আমাৰ গেছটো শেষ হৈ থাকিল, সেইটো কাৰণে বাহিৰৰ মানে চোতালৰ ফালে চৌকা পাতি ল'ব লগা হৈছে। আপোনালোকে বাৰু ভুল নাভাবিব, লেতেৰা বুলিও নাভাবিব, কাৰণ চপৰা হৈ আছে যে বাহিৰত নবনোৱা আৰু মুকলি আকাশৰ তলত বনাব লগা হ'ল এনেকৈ। বাৰু যি কি নহওক, খানাটো খাব লাগিবই, বনাব লাগিবই, সেইটো কাৰণে বাকীবিলাক বাৰু বনাই ল'লোঁ। ভাত ৰান্ধিলোঁ, দালি ৰান্ধিলোঁ আৰু চাটনি কিবাকিবি বনালোঁ। আৰু এতিয়া ভাজিকণ বনাই আছোঁ, বেঙেনা আলু এনেকৈ বনালোঁ। আৰু কেনেকৈ কি কৰিছে সকলোখিনি বাৰু দেখাই থাকিম। এনেকৈ কেতিয়াবা অঘটন ঘটি যায়, নহ'বলগীয়া হৈ যায়, সেইকাৰণে বাহিৰতে বনাব লগা হ'ল। আৰু ভবাই নাছিলোঁ যে পটককৈ গেছটো শেষ হৈ থাকিব, সেইটো কাৰণে এনেকৈ বাহিৰৰ পৰিৱেশতে বনাব লগা হ'ল। অকণমান লেতেৰা দেখিব পাৰে, সেইটো আৰু ভুল নাভাবিব। ব'লকচোন তেনেহ'লে এইফালে চাওক। এইফালে খেৰ এখিনি বাৰু মেলি থৈছে, যিখিনি আগফালে যে মেলিছিলে দেখিছিলে সেইখিনি ভৰাই আছে এতিয়া। আৰু পাছফালে এইখিনি মেডিচিন সানিবৰ কাৰণে পালখনতে মেলি থোৱা আছে আৰু সেইফালে বস্তাখিনি ৰাখি থোৱা আছে। এতিয়া ব'লক আমি চাওঁ আগফালে কেনেকৈ পেকেট কৰিছে। এইয়া চাওক, এইখিনি দেখিছেনে, এইখিনি পেকেট কৰি আছে পলিথিনত। বগা যিটো লাইন দেখিছে সেইটো হ'ল নাফু গুটি বুলি কয়, নাফুৰ গুটিয়ে হয়।
যিটো পেকেটকৈ আহে আগৰ ভিডিঅ' এটাত দেখুৱাইছিলোঁ আৰু এয়া পেকেট কৰি আছে তিনিওগৰাকীয়ে খেৰখিনিত মেডিচিন সনা হৈ গ'ল আৰু সানি এনেকৈ দম কৰি দিয়া হৈছে আৰু এনেকৈ পেকেট কৰি আছে সিহঁতি গুটি আচলতে এটা পেকেট আহে এটা পেকেট সেইটো পেকেট এটাৰে এটা চিলিণ্ডাৰ বনোৱা হয় এইটো আচলতে চিলিণ্ডাৰটোৰ দৰে যে দেখাত খেৰখিনি ভৰোৱাৰ পিছত সেইকাৰণে আমি চিলিণ্ডাৰ বুলিয়ে কওঁ এটা চিলিণ্ডাৰ হয় এটা গুটিৰ পেকেটেৰে আৰু সিহঁতি বনাই আছে চাওকচোন কিমান ধুনীয়াকৈ বনায় পলিথিনটোত আচলতে তলত এতৰপ খেৰ দি আকৌ এনেকৈ এটা লাইন গুটি দিয়া হয় কাষত আকৌ এটা তৰপ খেৰ দি এনেকৈয়ে কেইবাতৰপো 4-5 তৰপ দিয়ে তাৰপিছত টানকৈ ৰবৰেৰে পলিথিনটো মেৰিয়াই ভৰাই খুব টানকৈ ভৰাই আচলতে ঠেকেচি দেখিছে আপোনালোকে আৰু সিহঁতি খুব কথা পাতি হাঁহি ধেমালিৰে ভৰাই থাকে সেইটো কাৰণে আমাৰো ভাল লাগে দিনটোত সিহঁতি আচলতে বহুতেই ভৰাই দিয়ে আমাৰ ইমান অভ্যাস নাই যে আমি সিমান নোৱাৰোঁ সিহঁতকে মাতোঁ আৰু সিহঁতি ভৰাই দিয়ে আৰু তেনেকৈয়ে ধেমালি ধুমুলা কথা বতৰাৰে এনেকৈ কৰি থাকে সিহঁতি ভাল লাগে আচলতে এনেকৈ কথা বতৰা পাতি থাকিলে আমি আচলতে ঘৰত যে 2টা বা 3টাই মানুহ কিন্তু ছোৱালী আৰু নাথাকিলে স্কুল গ'লে আৰু একেবাৰে নিমাও হৈ যায় 2টাই কিমান কথা পাতিম সেইটো কাৰণে এনেকৈ কোনোবা থাকিলে ভাল লাগে আৰু এনেকৈ কৰি আছে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আজিৰ ভিডিঅ'টোত আচলতে বিশেষ ইমান একো দেখুওৱা নহ'ল এইখিনিকে আজি ভিডিঅ'টো এনেকৈ আগবঢ়ালোঁ আপোনালোকলৈ আৰু চাই ভাল পাব বুলি আশা কৰিলোঁ কিয় বাৰু নাজানো কিন্তু ভিডিঅ'বিলাক চাই বেয়া পায় বা ভালকৈ চাগে দিবই জনা নাই নে কি সকলোৱে প্ৰায় নাচায় আৰু চেনেলটো ছাবস্ক্ৰাইবো নকৰে বাৰু যে কি নহওক মই বাৰু এনেকৈ দিয়ে যাম ভিডিঅ' আপোনালোকে চাই যাব যদি ভাল পায় আৰু চাব আৰু যদি শেষলৈকে চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'টো আৰু কেনেকুৱা পালে কমেণ্টত জনাব তেতিয়াহে গম পাম ভিডিঅ'টো কেনেকুৱা হৈছে বা কোনখিনিত ভুল হৈছে তেতিয়াহে মই আকৌ শুধৰাই আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াব পাৰিম আৰু ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ অকণমান যদি আগুৱাই যোৱাত সহায় কৰে তেনেহ'লে আৰু ভাল পাম তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো আকৌ এটা নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম আজিলৈ বাই